সি প্ৰগ্ৰেম কৰিব আহিছিল নেকি 7:30-8টামান বজাত এই মঙলদৈ গাম্বুৰাপাৰা তাৰপিছতে প্ৰগ্ৰেম শেষ হোৱাৰ পিছত 8:30 7:30 এনেকুৱা সময়ত তাৰপিছতে শেষ হোৱাৰ পিছত কোনোবা দুজনমানে তাৰমানে হেৰি কৰিব আহিলে এই ফটো উঠিব তাৰ লগত সেইখিনি সময়ত পিছফালৰ পৰা আহি মাথাত মাৰি দিছিল তাৰপিছত মাথাত মৰাৰ পিছত আকৌ ইয়াতে গলত মাৰি দিব খুজিছিল তাৰপিছত হাতখন এনেকৈ তাৰমানে হাতত কটা গৈছে গলত নবী হাতত বেয়াকৈ জখম হৈছে এৰেজাত দিয়া পাছত নাম উল্লেখ কৰিছোঁ নামটো হেৰি ধনমণি ডেকা এতিয়া এই চিগনেছ হস্পিটেলত আছে গুৱাহাটী মানে হেৰি আপোনাৰ চাৰিআলি বাইহাটা চাৰিআলি মঙলদৈ অসমীয়া চিকিৎসালয় আনিছিলোঁ ৰাখিব নোৱাৰাত হেৰিত পঠাই দিছে তাতে উন্নত চিকিৎসাৰ কাৰণে এতিয়া ICUত ভৰোৱা হৈছে তেখেতক উচিত তদন্ত লাগে সেইটোৱে বিচাৰিছোঁ সংকটমুক্ত নহয় এতিয়া ICUত আছে